কবিতাটি শিৰোনাম জীৱনৰ ৰং। কবিতাটি এনেধৰণৰ। কোনে ক'ব, কোনে বুজাব এই ৰংবিহীন জীৱনৰ অৰ্থ? কত ঘাট প্ৰতিঘাতৰ মাজেৰে এই হেলা ৰঙীন জীৱনৰ পিছত দৌৰি দৌৰি সময়বোৰ অতিবাহিত হৈছে। কিন্তু কি দুৰ্ভাগ্য, নহয় ই কেতিয়াও সন্তুষ্ট। যিমানেই দৌৰিবা সিমানেই সি ৰং চাব তোমাৰ। ভালকৈ জানে সেই ফুটপাতত বহি থকা মানুহবোৰে, যি জাৰৰ দিনত কটাবলগীয়া হয় এখন ফটা কেথাৰেৰে, যি এমুঠি খুদকণৰ বাবে হাবাথুৰি খাই ফুৰিছে। তথাপিও জীৱনৰ নামত দৌৰি ফুৰিছে সিহঁতে। আজি কোনে ক'ব, জীৱন বাটৰ যুঁজত যুঁজ দিওঁতে দিওঁতে জীৱনৰ কোনটো মূৰত আহি ৰ'বলগীয়া হ'ব থমকি। তথাপিও জীয়াই থাকিব লাগিব এই ৰংবিহীন জীৱনৰ বাবে। কঠিন সময়ত নিজক চম্ভালি আগুৱাই যোৱাটোৱেই নহয় জানো জীৱন? হা 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 হা। সঁচাই জীৱন